হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আমাৰো ভালেই বাৰু। ভাল মানে কি আৰু জানিছেই, মোৰ দাদা যি ভিনদেউ ঢুকুৱা আজি এমাহ হৈ গ'ল। মই নগাঁৱত আছিলোঁ মাৰ ঘৰত, আহি গ'লোঁ বাৰু যোৱাকালি। তাৰপিছত এয়া দেখিছেনে, আহিয়ে ছোৱালীক মানে ভাওনা চাবলৈ যাবলৈ লাগে। মানে দেউতাকে ভাওনা লৈছে, দুৰ্গা পূজাৰ শংকৰ উৎসৱত তেওঁলোকৰ ভাওনা আছে। তেওঁ ৰজাৰ পাৰ্ট এটা লৈছে, ছোৱালীক ৰিহাৰ্চেল চাবলৈ যাবলৈ লাগে। মানে একদম উৎপাত। তই লৈ গ'লোঁ আজি, দেখিছেনে তাইক এয়া প্ৰৱেশ কেনেকৈ কৰিছে চাই আছে। তাইও কৰিব চাব দেই। দেউতাকে ৰজা লৈছে, তাকে অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ। চাই থাকিব শেষলৈকে ভিডিঅ'টো। ৰাজ্য লাভ কৰি কত হত সত্য নিধন কৰি সতীৰ প্ৰাণতে সুখৰ ভগনী সৃষ্টি কৰিলোঁ। এতিয়া মোক কি সেই অগ্নিয়ে গোটেই শৰীৰ কৰিছে জৰ্জৰিত। কি কৰোঁ, কলৈ যাওঁ? মোৰ ৰাজ্যৰ ভোকত মৰি ব্ৰিটিছ নাজানিছে। পিতৃৰ দৰে যাওঁ মই বনবাসলৈ। লোৱা তুমি ৰাজ্যভাৰ, ন্যায়মতে পালিবাৰ প্ৰজা। লোৱা এই ৰাজমুখ দিছো আশীৰ্বাদ। দিছো আশীৰ্বাদ তোমাৰ ধরার রাজমুকুট দিছো আশীর্বাদ থাকিব তোমার ধরার বুকুট। ক্ষত্রিয় থাকিব তোমার ধরার বুকুট।
কেনেকৈ আহিব চাবাচোন এই বৰ্তাটোৱে হাঁহিব সেনাপতি চন্দ্ৰখৈ অসীমিত কৰিব একো শক্তি অসীমিত কৰিব একো শক্তি ৰজা যি মৰি অজিও বৈশ্যতা স্বীকাৰি নকৰে বৰ্তাটো ভুল হৈছে ন আহিছে একে মুখে আপোনাক একো শক্তি ৰজা বুলি সকলোৱে আপোনাকেই এক শক্তি ৰজা বুলি কৰিছে স্বীকাৰ দৈত্যৰাজ পানী খাবা কি জোকুত কি হ'ল কিন্তু যুদ্ধৰ নাম শুনি ঘৰলৈ যাওঁ ব'লা আপুনি কেনেকৈ যায় হাতখন তেনেকৈ নহয় নহয় অঁ নাচিছা প্ৰৱেশ কেনেকৈ কয় প্ৰৱেশ কেনেকৈ কয়